আজি মই তেল ডিপুৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ মই গৈ আছোঁ মাজুলী। এতিয়া আমি ক'ত যাম এতিয়া ইয়াৰ পৰা ডাইৰেক্ট কমলাবাৰী। हेलो गाइज गुड मर्निंग वेलकम बैक टू माई न्यू ब्लॉग फ्रेंकी मिक्सार। एक्चुअली आज मैं तेल डिपुर पৰাই ब्लॉगটো स्टार्ट কৰিছোঁ কাৰণ মই গৈ আছোঁ মাজুলী আৰু মাজুলী এইটো কাৰণে গৈ আছোঁ মোৰ এটা লগৰ আছে মানে মোৰ ঘৰৰ বেক সাইডে হয় আৰু তাৰ মাহীয়েকৰ বিয়া আছে তো বিয়া মাতিবৰ কাৰণে আমি মাজুলী গৈ আছোঁ। তাতো কিছুমান তাৰ মাহীয়েকৰ মানে ফ্ৰেণ্ড আছে তো সেই ফ্ৰেণ্ডবিলাকক মাতিবৰ কাৰণে আমি মাজুলী গৈ আছোঁ। একচুৱেলি মানে ব্লগটো এইটো কাৰণে বনাইছোঁ মই মাজুলী আজিয়ে ঘূৰি আহিম তো আপোনালোকক মানে পূৰা মৰ্ণিং পৰাই ষ্টাৰ্ট কৰি দেখাইছোঁ একদম মানে ঘূৰি অহালৈকে দেখাম মই তো চাই থাকিব ব্লগটো। যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, যদি বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব। একদম জাৰ্ণি এতিয়া তিতাবৰ টু মাজুলীটো তিতাবৰ একেচাতে মানে অহা যোৱা দুটা ব্লগ এটা ব্লগতে সোমাই যাব। তো ঠিক আছে চাই থাকক। সো গাইজ আমি সেই নিমাতী ঘাট পালোহি বাট আমাৰ লগত এটা স্কেম হৈ গ'ল মানে 8:30 যোনখন ফেৰী আছিলে তো সেইখন ফেৰী আমি নাপালোঁ মানে একচুৱেলি এইটো কাৰণে নাপালোঁ আমাৰ টাইমটো পূৰা ঠিকে আছিলে আমি ইয়াত 7:50 মানত পায়ে গৈছিলোঁহি খালি সেইখন মানে অনলাইন বুক হৈ যায় মানে অনলাইন বুকতহে থাকে মানে এইপিনে আপোনাৰ অফলাইন টিকেট নিদিয়ে মানে সেইখনৰ অনলাইনে ফুল হৈ আছিলে। তো এতিয়া আমাৰ নেক্সট ফেৰীখন আছে 9:30 আৰু সেইখনৰ কাৰণে টিকেট দিব 8:35 টিকেট কাউণ্টাৰত দিব টিকেট। তো এতিয়া আমি 8:35লৈকে ইয়াত ৱেইট কৰিব লাগিব তাৰপিছত টিকেট লৈ আমি 9:30 ইটো পাৰে যাব লাগিব। এতিয়া লগৰটো টিকেট কাউণ্টাৰত আছে মই বাইকখন এডোখৰতে ষ্টেণ্ড কৰি ৰাখিছোঁ আৰু মই এতিয়া আপোনালোকক কথাখিনি শ্বেয়াৰ কৰিছোঁ। বাকী দেখিছে নিমাতী ঘাটৰ পৰিৱেশটো মই অলপ ভালকৈ দেখাই দিছোঁ এবাৰ চাই লওক। টিকেট কাউণ্টাৰটো দেখাই দিছোঁ এইটোৱে হৈছে টিকেট কাউণ্টাৰ। আপুনি সেইটো ছাইডৰ পৰা আহি মেলি ইয়াত টিকেট কৰিব লাগিব ইয়াত টিকেট কৰিহে আপোনালোকৰ তাত যাব লাগিব। টিকেট কৰিলা অনলাইন কি মানে কি ক'লে অনলাইনৰ কেছটো অনলাইনত নাই কালিৰ পৰাই নাই তো এতিয়া আমি এতিয়া অফলাইনে কৰিলোঁ এখন মানে যোনখন এতিয়া ফেৰীখন গুচিয়ে গ'ল সিখন যোনখন আছিলে সেয়ে মই যাম আৰু বাইক যাব দুটা মিলাই এতিয়া 60 হ'ল। এতিয়া আমি ক'ত যাম এতিয়া ইয়াৰ পৰা কমলাবাৰী যাম ডাইৰেক্ট কমলাবাৰী। একচুৱেলি ইয়াৰ মাহীয়েকৰ বিয়া আছে মানে আৰু বিয়া ব্লগটোতো পাবই তো এতিয়া আমি বিয়া মাতিবলৈ কমলাবাৰী যাম এতিয়া সেই তাত যাম আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক। চ' গাইজ মই গাড়ীখন এতিয়া ভৰাই দিওঁ। গাইজ আমি গাড়ী চাড়ী ভৰাই ল'লোঁ এতিয়া এইডোখৰতে বহিছোঁ আৰু ভিতৰলৈ যাম সেই তাতো আছে গাড়ী ভৰাই আছে দেখিছে। ফটোশ্বুট কৰিলোঁ আৰু যদি সেইডোখৰ ফটোশ্বুট চাবলৈ মন আছে স্ক্ৰীণত যোনটো নামটো আহি আছে ইনষ্টাগ্ৰামত চেক কৰিব আৰু ফটোশ্বুট দেখিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব। সেইখনো আহিছে চাগে এইটো পাৰৰ পৰা। কেনেকুৱা লাগিছে ব্ৰ বতাহটো এইফালে আহাচোন অলপ আন্ধাৰ হৈছে এইফালে কেনেকুৱা লাগিছে এই চব কি ধুনীয়া লাগিছে এইডোখৰতে ফটোশ্বুট মাৰিলে। ইয়াৰো আছে ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব ত্ৰিদীপ বৰা বুলি। এই ওপৰতো যাব পাৰি তো অলপ ওপৰৰ পৰা আহোঁগৈ আপোনালোককো দেখাওঁ তো চাই থাকক। ওপৰতো বহিব পাৰে আৰামছে চালিয়া আছে আমি ওপৰতে বহি যাওঁ নেকি। এইটো ওপৰৰ পৰিৱেশ চব ওপৰতো বহি যাব পাৰে পূৰা আৰামছে। মই তাত আছিলোঁ তাৰ পৰা দেখাই আছিলোঁ আপোনালোকক এতিয়া ওপৰতে গুচি আহিলোঁ। ওপৰতে ভাল লাগিছে ন ওপৰত গুচি আহিলোঁ একচুৱেলি মানে ওপৰত এনেকৈ গৈ পোৱা নাই আৰু পুৰা ধুনীয়া বতাহ মাৰি আছে উইথ
ধুনীয়াকৈ চেয়াৰ আছে বহিবলৈ কাৰণে ওপৰতে বহি ল'লোঁ কাঞ্চা মই পূৰা চালিয়াকৈ চব পৰিৱেশটো বহুত ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে ন বতাহ পূৰা দি আছে মানে হেলমেটটো পিন্ধিয়ে ল'ব লাগিব দাদাজনেতো পিন্ধিয়ে ল'লে হেলমেট ইমানে বতাহ দিছে মানে হেলমেটটো পিন্ধি ল'বলগীয়া হৈছে আৰু ইয়াতে মাইক চাইকো ফিটিং হৈ আছে বহুত ঠাণ্ডা বতাহ মাৰিছে আপোনালোকে শুনি পাইছে চাগে তো মই হেলমেটটো পিন্ধি লৈছোঁ কাৰণ ঠাণ্ডা লাগি গৈছে মানে পূৰা ষ্টাৰ্ট দিছে দেখিছে ন একচুৱেলি এইটো অফলামুখৰ ঘাটটোৱেদি মানে অলপ সোনকালে পাই যায় মানে এইটো অলপ ওচৰত হয় এতিয়া আমি কমলাবাৰীদি যাম য'ত 90 মিনিটমান লাগিব পাৰে তো একো নাই চাওঁ কিমান টাইম লাগে এতিয়া টাইম হৈছে 9:38 তো 9:30 এখন এৰা কথা আছিলে 9:38ত এতিয়া ইয়াৰ পৰা ওলালে তো তাত কিমান টাইমত পাম আপোনালোকক দেখাম পালোহিয়ে আপোনালোকক অলপ জুম কৰি দেখাই দিছোঁ চব সেই তাতে ৰখাব দেখিছে এতিয়া আৰু 45ৰ ভিতৰতে পাই যায়হি মানে তাত ফেৰীটোত ৰখালে মই আপোনালোকক ভালকৈ দেখাম তো এতিয়া দেখিছে অলপ দূৰৰ পৰা ঘূৰাব মানে টাৰ্ণিং ল'ব ন তো আপোনালোকক দেখাই আছোঁ তো চাই থাকক চ' গাইজ দেখিছে টাৰ্ণিং লৈছে একচুৱেলি এইখনত আহি ভাল লাগে বহুত মুকলি লেখীয়া লাগে মানে সেই বাকীবোৰতকৈ মানে এইখনত বেছি ভাল লাগে ওপৰত বহিও আহিছিলোঁ আপোনালোকক দেখালোৱে ওপৰৰ পৰিৱেশটো কেনেকুৱা হয় আৰু টয়লেটো আছে সেইবিলাক ধুনীয়াছে টয়লেট কৰিব পৰা সুবিধা আছে চবৰে গাড়ী ওলাই গ'ল আমাৰহে বাইকখন ফচি গ'ল ফাৰ্ষ্টত ভৰাইছিলোঁ কাৰণে এইখন অলপ টাইম লাগিব এতিয়া এই দুখন আঁতৰালে সেইখন এতিয়া ইয়াৰ পৰা ওলাব এনেকুৱা ফেৰীত উঠালে অকণমান দেৰিকৈ উঠাব লাগে দেৰিকৈ উঠালে ভাল তেতিয়া সোনকালে ওলাব পাৰে এতিয়া দেখিছে না আমি একদম ফাৰ্ষ্টতে ভৰাইছিলোঁ আৰু এতিয়া চবতকৈ লাষ্টত আমিয়ে ওলাব লাগিব এতিয়া গাড়ী দুখন ওলোৱাৰ পিছত আমাৰ বাইকো ওলালে আহি যোৱা বহুত বেছিয়ে ধূলি ইয়াত এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ ঘাটৰ পৰা নামি ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া মানে ইয়াৰ ভাগৰে চিনাকি হয় মই বিশেষকৈ চিনি নাপাওঁ তো চাওঁ এতিয়া ক'ত সোমায়হি আৰু আমাৰ মামাৰ ঘৰলৈও যাম তাতো সোমাব বোলে তো মামাৰ ঘৰটো সোমাই মেলি মাতষাৰ লগাই আহিব লাগিব আৰু আমি ইয়াত বেছি দেৰি নকৰোঁ মানুহ মাতি মেলি আমাৰ 3:30 আকৌ নেক্সট ৰিটাৰ্ণ হ'বই লাগিব কি মজা লাগিছে চব ৱেলকাম টু মাজুলী তো আমাক ৱেলকাম কৰিলে এতিয়া মাজুলীয়ে এতিয়া আমি মাজুলী যাওঁ ইয়াতে অলপ চেকিন টেকিন আছে যেন লাগিছে মোৰ কমলাবাৰী কি কৰিছে কিতাপ যাব পাৰোঁ ন ক'ত যাব এতিয়া কমলাবাৰী ক'ত কিতাপৰ কোন জেগাত কিতাপৰ 30 ঘৰ নি অঁ মই কিতাপৰ কাৰণে মই সুধিলোঁ মোৰ ঘৰত কিতাপৰ কিন হৈ আছিলে ৰিচেণ্টলি মাজুলীত ইলেকশ্যন হ'ব তো ইলেকশ্যনৰ কাৰণে এইবিলাক ডিউটি দিয়া আছে চেকিন টেকিন অলপ চেক কৰিলে ক'ত ঘৰ সুধিলে বাকী গাড়ী নাম্বাৰটো লিখিলে ভাল লাগিলে বাৰু বহুত ধুনীয়াকৈ মাজুলী পুলিচ কথা পাতিলে আৰু যাব দিলে আমাক আৰু আমাৰ ডকুমেণ্টছ অল ক্লিয়াৰ আছে বাৰু দুটাই আমি ডাবল হেলমেট পিন্ধি আহিছোঁ আৰু বাকী একো প্ৰব্লেম নাই আপোনালোকে মাজুলী আহিছেনে কমেণ্টত জনাব আৰু মাজুলীখন বহুত এটা ধুনীয়া জেগা হয় আৰু মাজুলী স্পেচিয়েলিষ্ট মই আৰু ভিডিঅ' বনোৱা আছে মাজুলী হয় আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনতে লিংক আছে চেক কৰি চাব মাজুলীৰ ৰাস ফেষ্টিভেল চাবলৈ আহোঁতে ভিডিঅ' বনাইছিলোঁ মই আজিতো মাজুলীখন ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰিমেই কাৰণ মই একচুৱেলি আজি আমি ঘূৰি যোৱাকৈ আহিছোঁ আমি আকৌ ৰিটাৰ্ণ হ'বই লাগিব যোৰহাটলৈ তো সেইকাৰণে আমি জল্দি কাম চাম খতম কৰি আকৌ ইভিনিঙত আমি ফেৰীত যেনেকৈ আহিছিলোঁ তেনেকৈ ফেৰী ধৰি মেলি আমি আকৌ ৰিটাৰ্ণ হ'ব লাগিব সেই আপোনালোকে লাইক চাইক কৰিলে কমেণ্ট চমেণ্টো কৰিব কাৰণ কমেণ্ট কৰিলেহে গম পাম যে আপোনালোকে ভিডিঅ' চাই বুলি তো এতিয়া আমি মাজুলী টাউনত সোমাম ইছ মজা আৰু এতিয়া আমি লেফ্ট ছাইডে সোমাব লাগিব তো এই ঘৰে মানুহ হয় তো ইয়াতে আমি মাতষাৰ প্ৰথম লগাব লাগিব তো ইয়াতে বাইকখন ৰখাই যাওঁ My mirage shows the other side of me. All these ones and zeros, nothing in between. But there's so much more to me than eyes can see. Than eyes can see. I'm not buying. hi.
পোহৰত এ মামা হয় দেই মোৰ কামত বিজি হৈ আছিলোঁ কামত বিজি হৈ আছে পুৰা আমি এতিয়া ইয়াৰ পৰা ওলাব লৈছোঁ আৰু ভাতটো খালোঁ ইয়াতে কাৰণ টাইমো নাই 3টা বজাত যাবই লাগিব এতিয়া 1:30মান বাজিছে আৰু তো তাতে খানাটো খালোঁ ঘৰটো বনাইহে আছে একচুৱেলি কমপ্লিট হোৱাই নাই তো এতিয়া ইয়াৰ পৰা যাম আৰু ইয়ালৈ মামাৰ ঘৰলৈ আহিলে যাব মনেই নাযায় বাকী ভণ্টিহঁতি মামাহঁতি চব বহি আছে ইয়াতে যাওঁগৈ আৰু ব'লা তো ঠিক আছে আপোনালোকে চাই থাকক ডাইৰেক্ট মটৰ ব্লকতে লগ পাম আৰু যাবলৈ হৈ গ'ল এতিয়া বাইকত বহি ল'লোঁ আৰু দেখিছে বাই 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 এতিয়া আমি ৰাইট চাইডে যাব লাগিব চ' এতিয়া আমি গৈ আছোঁ কঁহাল গাঁৱলৈ এইফালেদি বনগাঁও ওলাবগৈ পাৰে খালি এতিয়া আমি আপোনালোকক বনগাঁওখনো দেখাম সেইটো আছিকিতো হেৰি ঘৰটো যে আছিকি তহঁতৰ ঘৰ পাৰ হৈ আহিছোঁ এটা সময়ত এই ৰাস্তাটো বহুতেই সৰু আছিলে এতিয়া বহুত ডাঙৰ কৰিলে ৰাস্তাটো ভাল লাগিছে আহি ৰাস্তা বহুত বেছিয়ে ধুনীয়া মাজুলী আহি চাব ৰাস্তাও ধুনীয়া জেগাও ধুনীয়া মানুহো ধুনীয়া চব ধুনীয়া মাজুলীত কিছুমান ৰাস্তা বেয়া হ'ব পাৰে কাৰণ মই যে আপোনালোকক দেখাইছিলোঁ অথনি অফ ৰোডিং একচুৱেলি সেই ৰাস্তাটো বনাই আছে কমপ্লিট হোৱা নাই এতিয়ালৈকে আৰু কমপ্লিট হ'লে সেইবোৰ ভাল হ'ব সেইটোৱে ঘৰ হয় গাঁৱৰ পৰা ওলালোঁ এতিয়া আমাৰ এঘৰ আছে ন তো লাষ্ট এঘৰ আছে তাৰপিছত আমি ৰিটাৰ্ণ হ'ব লাগিব মই আপোনালোকক দক্ষিণপাট সত্ৰখন দেখাইছিলোঁ একচুৱেলি তেতিয়া ভিডিঅ'টো অনেই নাই মই ভাবিলোঁ অন আছে নেকি তো এটা মিষ্টেক হৈ গ'ল একো নাই দক্ষিণপাট সত্ৰ আপোনালোকে যদি চাব বিচাৰিছে আপোনালোকক মই ডেছক্ৰিপশ্যনতে এটা লিংক কৰি দিম তো সেই লিংকটোত চাই ল'ব এতিয়া আমি গৈ আছোঁ বনগাঁও চাইডেদি লেফ্ট চাইডে যাব লাগিব ৰাণাপাৰ পামগৈ আৰু ৰাণাপাৰেদি আকৌ ৰাণাপাৰৰ পৰা তাত মানুহঘৰ মাতি মেলি আমি ডাইৰেক্টলি আকৌ ফেৰী ঘাটলৈ যাব লাগিব অফলামুখ তো আপোনালোকক দেখাইছিলোঁ অফলামুখলৈ কোনফালে যায় চৰি দেখাইছিলোঁ খালি ভিডিঅ'টো ৰেকৰ্ড নহ'ল এতিয়া আমি তালৈ যাব লাগিব অফলামুখলৈ আপোনালোকক দেখাম আৰু বনগাঁও পুলিচ ষ্টেচন হৈছে এইখন দেখিছে বনগাঁও পুলিচ ষ্টেচন এতিয়া আমি যাম ৰাণাপাৰ মানে একচুৱেলি কি হ'ল ইয়াৰ মাহীয়েক মানে টিচাৰ কৰিছিলে ভাড়াঘৰত আছিলে আৰু এতিয়া আমি গৈ আছোঁ সেই ভাড়াঘৰ মালিকৰ ঘৰক মাতিব গৈ আছে তো আগেদি আমি আকৌ লেফ্ট চাইডে সোমাব লাগিব লেফ্ট চাইড ন অঁ লেফ্ট চাইডে সোমাব লাগিব তাৰপিছত সেই মানুহ ঘৰ পাম চ' গাইছ এতিয়া আমি এইটো ৰাস্তাইদি সোমাব লাগিব চাৰিওফালে গছ গছনি পথাৰ গৰু ছাগলী বাইক লৈ ধুনীয়াকৈ গৈ আছোঁ আমি শিৱৰাত্ৰিৰ কাৰণে ইয়াতে বহুত ধুনীয়া ডলেশ্যন তুলি আছে ৰ'বা আহি আছোঁ এইখনেই হৈছে হেণ্ডচোৱা আমি হেণ্ডচোৱালৈ আহি পালোহি তো ৰাস্তাইদি সোমাই যাব লাগিব সেইটোৱে ঘৰ ওলাব ফ্ৰেংকি মিক্সাৰ চাৰ্জ কৰে দিয়া মই উলিয়াই দিছোঁ চাবা এইটো ব্লগো আহিব এইটো অন কৰি দে কৰিলোঁ মই অন হৈ আছে দেখাইছে ওলাই আছে এতিয়া ঠিক আছে বাই হা বিয়া মাতিব আহিছে বোলে চক গুটি নিদিলে চাহ খাই গুচি আহিলে চাহ খাব আহিছিলি নে বিয়া মাতিব আহিছিলি আমি এতিয়া ওলালোঁ এতিয়া এইফালে ন তো আমাৰ ওচৰত একচুৱেলি 30 মিনিটহে আছে এতিয়া 30 মিনিটত আমি গৈ পাবগৈ লাগিব আমাৰ ফেৰীঘাট অঁ থাকে আহিছোঁ দেই এই শিৱৰাত্ৰিৰ কাৰণে তুলিছে ন অহা টাইমত মানে ৰখাইছিলে তো এতিয়া আমি নিজে ৰখি মেলি কিবা এটা ডনেশ্যন দি থৈ আহিছোঁ শিৱৰাত্ৰিৰ কাৰণে যাতে আমিও ভালে কুশলে পাম আপোনালোকেও ভিজিট কৰিব কাৰণ এতিয়া মাজুলী আগৰ লিখীয়া নহয় ধুনীয়াকৈ আহিব পাৰে দেখিলে মই আহোঁতে জাহাজত আহিছোঁ বহুত ধুনীয়াকৈ যাওঁতে ন এতিয়া ছিংগল ফেৰীতে যাম খালি সেইটো ডাবল ইঞ্জিন হয় বহুত ছেফটি হয় লাইফ জেকেট দি পঠিয়াই লগত বহুত মানুহে ভয় খায় মাজুলীলৈ আহিবলৈ সেই কেছটো হোৱাৰ পৰা মাজুলী এটা বহুত মানুহ মৃত্যুমুখত পৰিব লৈছিলে খালি ভগৱানে কোৱাত অলপ বাচিলে তো সেইটো কাৰণে বহুত মানুহে ভয় খায় নদীখন পাৰ হ'বলৈ কাৰণে একো নাই ভগৱান থাকিলে একো নহয় তো এতিয়া চৰকাৰে বহুত ছেফটি কৰিলে তো আপোনালোকে এবাৰ আহি চাব মাজুলীলৈ তো এতিয়া আমি লেফ্ট ছাইড ল'ব লাগিব
আকৌ ৰাইট চাইডে যাব লাগিব তাৰপিছত লেফ্ট চাইডে আপুনি এইপিনে বনগাঁও গৈছিলোঁ তো এতিয়া মই কৈছিলোঁ আপোনালোকক তেতিয়া ৰেকৰ্ড নহ'ল এতিয়া আমি চিধা যাম অফলামুখৰ ঘাটেদি হা ক'ত এইডোখৰত চ' গাইছ আমি আহি পালোহি ফেৰীত মানুহেই নাই তো এখন যাব আৰু ইয়াৰ পৰা 3:30 বজাত ইয়াৰ পৰিৱেশটো অলপ এনেকাই ইয়াত বাইকবিলাক যাব আৰু ইয়াতে গাড়ীও যায় আৰু ভিতৰতো অলপ দেখাই দিছোঁ চাই লওক তো গাইজ যেনেকৈ গৈছিলোঁ তেনেকৈ আকৌ ৰিটাৰ্ণ হৈ গ'লোঁ নিমাতী ঘাটত এতিয়া আমি অফলামুখৰ ঘাটেদি আহিছোঁ দেখিছে এতিয়া বহুত বতাহ মাৰি আছে নদী কিনাৰত ফেৰীৰ পৰা নামিলোঁ আৰু অহা ফেৰীখনতকৈ এইখন অলপ বেলেগ আছিলে তো একো নাই ভাল লাগিলে আহি আৰু বহুত ধুনীয়া বতাহ মাৰি আছে ইয়াতে তো এতিয়া আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ মানে এতিয়া ডাইৰেক্টলি ঘৰ যাম তো ভাল লাগিলে আজিৰ দিনটো কেনেকৈ গুচি গ'ল গমেই নাপালোঁ আৰু মাজুলীলৈ আহি একচুৱেলি বহুতেই ভাল লাগে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক যিমান পাৰোঁ দেখালোৱে মই আৰু যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ বহুতে চাই ভিডিঅ' গমেই নাপাওঁ কোনে কোনে চাই কমেণ্ট কৰিলে এটলিষ্ট গম পাম আপোনালোকে চাইছে বুলি কমেণ্ট কৰিবই আৰু ছাবস্ক্ৰাইবটো কৰিবই আৰু মষ্টলি শ্বেয়াৰটো কৰিবলৈ কেতিয়াও নাপাহৰিব কাৰণ শ্বেয়াৰটো কৰিলে দুটা মানুহে আৰু চিনি পাব মোৰ ভিডিঅ' চাব আৰু ইয়াত কিবা প্ৰগ্ৰেম হৈ আছে চাগে তো সেইটোৱে আৰু আপোনালোকৰ ছাপোৰ্টটো মেইন হয় আপোনালোকে ছাপোৰ্ট নকৰিলে কোনে ছাপোৰ্ট কৰিব সেইটোৱে তো টিল এণ্ড বাই টাটা ছাবস্ক্ৰাইব কৰিব কিন্তু